তো ওকে গাইজ বেক টু মাই ইউটিউব চেনেল। তো আজি পূৰা মেঘালয়ৰ পৰা ডাইৰেক্ট ঘৰত গৈ আছোঁ। তো কালি আহিছিলোঁ আমি, তো আজি পূৰা ঘৰত গৈ আছোঁ। তো পূৰা বেগ ঠেক পূৰা বান্ধি লৈছোঁ আৰু এতিয়া গৈ থাকিম আৰু চাউণ্ডটো চাওক কেনেকুৱা চাউণ্ড দি আছে। আৰু মই ইয়াতে ভাবি আছোঁ AC প্ৰজেক্ট গেছটো লগাই দিম বুলি। তো কেইদিনৰ পিছত লগাই দিম আৰু এতিয়া গৈ থাকিম ডাইৰেক্ট। ইয়াৰ পৰা আমি এতিয়া ওলাই দিলোঁ। তো তাতে অলপ ফিলআপ কৰিলোঁ, ফিলআপ সোমাইছিলে। তো গাইজ আমি ইয়াতে অকণমান ৰখি দিলোঁ গাইজ, বহুত দূৰৰ পৰা আহিলোঁ না, সেইকাৰণে বাইকটো আমাৰ বাইকটো যিহে ৰকম তাৰমানে বাইকটোৰ অৱস্থা খুবেই বেয়া, সেইকাৰণে অকণমান ৰখি দিলোঁ ইয়াতে। দেন ইয়াৰ পৰা ডাইৰেক্ট অটো নিজৰ আৰু গাইজ ডাইৰেক্ট ঘৰত গৈ থাকিম। তো গাইজ আৰু গাইজ ইফালে নতুনকৈ ব্ৰিজ বনাই আছে। RPN kata dia RPN. क्या लड़का है, वेरी हैंडसम बॉय।